हेलो एंड पुनर स्वागतम जनाइছো आमार चेनेलলৈ আৰু আজি আমি আপোনালোকক ফুৰাবলৈ যাম তো চাই থাকো আমি কলে কলে যাও আমি ওলাইছো মান ধুনিয়া ৰাস্তাটো আৰু মান ধুনিয়া গানটোৰ সৈতে আৰু মোৰ সবতকে প্ৰিয় মানুহজন আৰু আপোনালোকৰ সৈতে চাই যাওক আমি কলে যাও চাই থাকিব দেই আমি পাম আৰু অলমোস্ট পাওঁ হৈছে সকলোৱে চাগে চিনি পায়ে যিখিনিয়ে জানে যে মোৰ সবতকে প্ৰিয় জেগা কোনটো যিটো মই 100 বাৰ 1000 বাৰ গ'লেও মনটোৱে নামানে কেতিয়াও মনেই নপৰে আচলতে সেইকাৰণে মনটো চাগে বুজিছে আমি ক'লে গৈ আছোঁ তথাপিও চাই থাককচোন আমি ক'লে গৈ আছোঁ এই পামেই আৰু পাওঁ হৈছোৱেই ফাইনেলি আমি মোৰ প্ৰিয় জেগাটোৰ ফালে ঘূৰিছোঁ অকণমান দূৰত আছে বান্দৰ অঁ সেইটো কি দেখিছোঁ আমি আহি পাই গ'লোঁ কওকচোন বাৰু ক'লে আহিছোঁ অবভিয়াছলি মোৰ ফেভৰেট নাৰ্চাৰীলে আৰু এয়া মোৰ বহুত দিনৰ মূৰত আমি দুজন এনেকৈ আহিছোঁ বহুত দিনৰ পৰা কুটুৰি আছিলোঁ সেইকাৰণে আজি ভাবিলোঁ আপোনালোকক খুব ভালদৰে দেখাই দিওঁ ইয়াত কি আছে এয়া যি প্লেণ্ট হয় মই এতিয়া দেখাই থকাখিনি আৰু সেইখিনি প্লেণ্ট বহুত বেছি পজিটিভ এনাৰ্জি হয় আৰু এয়া নাৰ্চাৰী মই মানে ৰখিবই পৰা নাই এয়া দেখি পেলাই সেইকাৰণেহে দৌৰি গৈছোঁ যিহেতু ফুলৰ ছিজন আহি আছে অক্টোবৰ নৱেম্বৰত ছিজন ফুল হ'ব সেইকাৰণে ইয়াত এনেকৈ গুটি সিঁচি পেলাই পুলি হেৰি কৰা হৈছে ইমান ধুনীয়া লাগে ওচৰৰ পৰা দেখিলে নহয় মানে বৰ মানে বেলেগ ধৰণৰ এটা দৃশ্য চোৱা নিচিনা লাগে আৰু খুব ভাল লাগে আৰু এইটো পৰিৱেশত থাকিলে মনটোৰ সকলো চিন্তা নাইকিয়া হয় যেন লাগে আৰু ইয়াৰ কালাঞ্চো যিখিনি পেটেলছবিলাক ডাবল পেটেলছ যিখিনি হয় সেয়া কালাঞ্চো বহুত ধুনীয়া ফুল দামটো বেছি সেইকাৰণে নল'লোঁ বাৰু মই আৰু এজোপা কামিনী কাঞ্চন এজোপা বহুত সৰু হয় আৰু বহুত ধুনীয়া লাগে এফালে ইনডোৰ প্লেণ্টছ আছে আৰু এইখিনি ইমান কিউট মুন কেকটাছ ভাল লাগিছে ন এয়া এইখিনি আপোনাৰ ইনডোৰ প্লেণ্টছ আছে সেয়া সব ইনডোৰ প্লেণ্টছ মেক্সিমাম ইনডোৰ আউটডোৰ চিংগনিয়াম আছে কিচেনথিমামৰ কাটিং আছে মই কিচেনথিমামৰ কাটিং আনিলোঁ আৰু মেৰিগ'ল্ডৰ কাটিং আনিলোঁ মানে নাৰ্জী ফুলৰ আৰু সেয়া হেংগিঙত আছে সেয়া চেকুলেণ্টৰে হয় মেবি হেংগিঙত থকাখিনি এইখিনি কিচেনথিমামৰ কাটিং ইমান ধুনীয়াকৈ হৈছে কাটিংখিনি মই ঘৰত কৰিলে ইমান ধুনীয়া নহয় সেইকাৰণে নাৰ্চাৰীৰ পৰা আনিছোঁ এইখিনি এয়া মই নাম বিশেষ নাজানো যদিও মই এয়া চায়েই এইখিনি ইচৰা হয় ছাইডত যিখিনি আছে সেই টাবত এয়া ইমান সৰু নাৰ্জী পুলি অৰেঞ্জ আৰু য়েল্ল' কালাৰৰ হয় এইখিনি পুলি মই অৰেঞ্জ আৰু য়েল্ল' দুয়োটাই আনিছোঁ এনেকৈও ইমান ধুনীয়া লাগিছে পুলিখিনি এয়াও কিবাকিবি ফুলৰ পুলি হয় ইমান সৰু ধৰাই নাযায় কিহৰ পুলি ইমান মৰম লাগিছে পুলিখিনি আৰু ইমান টাইনি টাবত থৈছে সেই চাইডত সেয়া কবি পুলি বোলে আমি দাদাজনৰ লগত অকণমান কথাও পাতিলোঁ ফুলখিনিৰ ওপৰত নেটখিনিৰ বিষয়ে হেৰিটো ত্ৰিপালটো ফাটি থকাৰ কাৰণে এইকেইটা ঠিকা আছিলে কালি গোটেইখিনি চেঞ্জ কৰিছোঁ
এই পামটো আছে যিহেতু এইটো পাম নহয় এইটা পাম নহয় সেই পামটো আছে বাৰু আৰু আপোনাৰ নাৰ্জি কেইটা আছিলে 10টা আপোনাৰ দুটা হেৰি কৰি দিওঁ অৰেঞ্জ আৰু য়েল্লো দি দিম মিক্স কৰি দিওঁ আপোনাৰ ডাঙৰ লওক একেই ল'ব দাম সৰু ল'লেও একেই ল'ব দাম কিমান 150 কে আছে আৰু ৰেড সব এটা সিট নিজে দিম আৰু সব প্ৰতি বছৰ নিজে সিট দিম ইফালে পাম ট্ৰী আছে ফাৰ্ণ এয়া ফৰগেট মি নট বা হাইড্ৰেঞ্জিয়া সেয়া ঢেৰ আউটডোৰ প্লেণ্টছ আছে এয়া এন্থুৰিয়াম যিটো সৰু সৰু হয় ইমান ধুনীয়া এন্থুৰিয়ামখিনি নেক্সট টাইম আহিলে ল'ম এইবাৰ পাৰ্মিশ্যনে নাপালোঁ কালাঞ্চো খুব খুব ধুনীয়া ফুলিলে বহুত ধুনীয়া লাগিব টাইম আছে নৱেম্বৰ সেইকাৰণে আকৌ আহিম আকৌ আপোনালোকক বেলেগ বেলেগ ফুলো দেখাম এতিয়া আমি ইয়াৰ পৰা বিদায় লৈছোঁ নাৰ্চাৰীৰ পৰা এতিয়া আমি বেলেগ এঠাইলৈ যাওঁ চাওঁচোন ক'লৈ যাওঁ পেট পূজা কৰিব আহিছোঁ অবভিয়াছলি ভোক লাগিছে অতপৰ তাত দৌৰি ঢাপৰি কিমান ভোক লাগিছে গমেই পোৱা নাছিলোঁ গাড়ীখনত উঠিহে অনুভৱ কৰিছোঁ ইমান ভোক লাগিছে সেইকাৰণে মেনুখন আগত লৈ কি খাওঁ কি নাখাওঁ ডিচাইডেই কৰিব পৰা নাই মানে ইমান টেষ্টি টেষ্টি ডিছেছৰ নাম লিখা আছে আৰু লোকে বনাই দিয়া খাই এনেও ভাল লাগে ন আজিকালি ফাইনেলি বহুত ৱেইট কৰাৰ পাছত আমাৰ খানা আহি গ'ল সেয়া আমাৰ টেষ্টি টেষ্টি খানা চিকেন এতিয়া আমি খাওঁ দেই আপোনালোকক ইমানতে এৰিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব লাইক শ্বেয়াৰ আৰু কমেণ্ট নিশ্চয় কৰিব